মোৰ জীয়া জীৱনৰ কাহিনীত মোৰ জীৱনত মই বহুত দুখ পালোঁ, কিন্তু তাৰ পাছতো মই হাঁহিবলৈ বাদ দিয়া নাই। আৰু মোৰ জীৱনৰ দিঠকৰ সপোনবোৰ মোৰ চকুৰ আগত ভাঙি গ'ল। তাৰ পাছতো কিন্তু মই নতুনত্ব সপোন চাবলৈও পাহৰা নাই। আৰু মোৰ জীৱনৰ পথটোত মই বহুত খোজ কাঢ়িলোঁ আৰু সেই খোজত বহুত উজতি খালোঁ। তাৰ পাছতো কিন্তু মই খোজকাঢ়িবলৈও বাদ দিয়া নাই। তাৰ পৰা মই এটা কথাই শিকিলোঁ। তাৰ পৰা মই শিকিলোঁ যে জীয়াই থকা জীয়া জীৱনৰ কাহিনীবোৰত আমাৰ দুখ, সুখ, যন্ত্ৰণা, বেদনা, মায়া এইবোৰ থাকিবই। কিন্তু তাৰ পাছত এটা কথা ভাবকচোন, যোনদিনাখন আমি মৰিম, সেই মৰাৰ সময়ত যেতিয়া আমাক চিতাত শুৱাই দিব আৰু সেই চিতাই দপ দপকৈ জ্বলি অহা জুইকুৰা যেতিয়া আমাৰ শৰীৰত লাগিব, আমাৰ জানো অনুভৱ হ'ব? তাৰ পৰা মই সেইটোৱে কথা গম পালোঁ যে জীয়াই থকা জীৱনত কেতিয়াবা আমাৰ দুখ আহিছে বুলিয়ে কেতিয়াও আমি নিজক শেষ কৰিবলৈ নিবিচাৰিব। চাওক, জীয়াই থকা জীৱনটোত যেতিয়া আমাৰ দুখটো আহে, সেই দুখটো আহে কিবা এটা নতুনত্ব সপোন লৈ। আৰু সেই নতুনত্ব সপোনটোত যেতিয়া আপুনি ভাহিবলৈ শিকিব, সেই নতুনত্ব পথটো আপুনি পাবলৈ শিকিব।